যে তেওঁ ফেচবুক লাইভতে চৰকাৰ চলাব বিচাৰিছে নেকি, ফেচবুকতে অসমখন চলাব বিচাৰিছে নেকি? যদি ফেচবুকতে অসমখন চলাব বিচাৰিছে তেন্তে সচিবালয় আমাৰ দৰকাৰ নাই। তেওঁৱে এতিয়া আপোনাৰ ন্যায়ালয়, তেওঁৱে এতিয়া আদালত, তেওঁৱে এতিয়া SIT, তেওঁৱে এতিয়া সকলো। যেনেকে পানীত ডুবা মানুহে খেৰ খুঁটিডাল পালে আশ্ৰয় বুলি নাভাবে জানো, ঠিক তেনেকে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো সেই একে হৈছে। তেতিয়াহ'লে আমাৰ হিয়াৰ আমঠু আমাৰ অসমৰ সম্পদ, মূল্যৱান সম্পদ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত কিয় তদন্ত কৰিব নোৱাৰে? ৰজাই কেতিয়াও ৰাণীৰ বিচাৰ কৰা ইতিহাসত নাই, কিন্তু ৰজাই কেতিয়াও ৰাণীৰ বিচাৰ কৰা কিন্তু ইতিহাসত নাই। সেইকাৰণে এষাৰ কথা কৈছে, এতিয়া এখতিয়াৰৰ কথা আহিব, বহুত কিবা কিবি কথা আহিব। আৰু তেওঁ কৈছে যে ৰাইজে জোৰ দিব লাগিব। ৰাইজে জোৰ দিয়াত আপত্তি নাছিলে, কিন্তু আজি ৰাইজে জোৰ দিলে কি কৰে, আপোনাৰ জেলত ভৰাই থৈ দিয়ে। চাওক, যোনদিনা শ্যামকানু মহন্ত আৰু আপোনাৰ সিদ্ধাৰ্থক এৰেষ্ট কৰিছিলে তাৰ দুদিনৰ আগত চাবচোন মিডিয়াত কি আছে, লোকেশ্যন ট্ৰেক হৈ আছে, লোকেশ্যন আমুকত পোৱা গৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে দেখোন। আৰে লোকেশ্যন ট্ৰেক কৰি পেলাই মানে কালপিতক ধৰিব যায় নেকি? এইখন অসমত এইখন চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অদ্ভুত অদ্ভুত ঘটনা হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ নেতৃত্বত কি হয়, অসমত মহিলাই অৰ্ধলংঘ হ'বলগীয়া হয় জাতি মাটি ভেটিৰ কাৰণে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ দিনতে, তেওঁৰ দিনতে কি হয়, লোকেশ্যন মানে মিডিয়াত দি পেলাই চোৰক ধৰিবলৈ যায়। প্ৰথম কথা, তেওঁ কালি তাৰ আগদিনা বিশ্বনাথত এখন সভাত সাংবাদিকৰ বুমকেইটাৰ আগত কৈছিলে যে মই মিডিয়াৰ সন্মুখত কোনো ধৰণৰ কথা নকওঁ, কাৰণ মিডিয়া সাংবাদিকসকলে মোৰ কথাবিলাক ক্লিপবিলাক মানে কাটি কাটি দিয়ে বুলি কৈছে। তাৰ 6 ঘণ্টা নহওঁতেই আপোনাৰ গৰিমা গাৰ্গৰ ঘৰত গৈ পেলাই কি কৰিলে, তেওঁ বুমকেইটা দেখি পেলাই তেওঁ আকৌ বাইট দিয়া আৰম্ভ কৰিলে। আৰু তেওঁ লগতে কৈছিলে যে মই যি ক'ম ফেচবুক লাইভৰ থ্ৰুৰে ক'ম। তেন্তে প্ৰথম কথা সুধিব বিচাৰিছো যে তেওঁ ফেচবুক লাইভতে চৰকাৰ চলাব বিচাৰিছে নেকি, ফেচবুকতে অসমখন চলাব বিচাৰিছে নেকি? যদি ফেচবুকতে অসমখন চলাব বিচাৰিছে তেন্তে সচিবালয় আমাৰ দৰকাৰ নাই। আৰু এটা আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে, সেইটো আমাক দৰকাৰ নাই। সচিবালয় দৰকাৰ নাই, আপোনাৰ মন্ত্ৰীসভাৰ দৰকাৰ নাই, আমাৰ একোৱে দৰকাৰ নাই দেখোন। ফেচবুকতে তেওঁ চৰকাৰ চলাব পাৰে। তেওঁৱে এতিয়া আপোনাৰ ন্যায়ালয়, তেওঁৱে এতিয়া আদালত, তেওঁৱে এতিয়া SIT, তেওঁৱে এতিয়া সকলো। যেনেকে পানীত ডুবা মানুহে খেৰ খুঁটিডাল পালে আশ্ৰয় বুলি নাভাবে জানো, ঠিক তেনেকে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো সেই একে হৈছে। এতিয়া যদি চাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মানে তেওঁৰ এখতিয়াৰত নপৰে, ছিংগাপুৰ অসম চৰকাৰ আওতাত নপৰে। হয়, ছিংগাপুৰ অসম চৰকাৰ আওতাত নপৰে, কিন্তু ইণ্টাৰপল বুলিতো এটা কথা আছে। যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত SIT আপোনাৰ গঠন কৰি পেলাই পাকিস্তানলৈ পঠিয়াব পাৰে, ৰাতিপুৱা কেইটা বজাত গা ধুইছে, কোনখন হোটেলত আছে, এইটো যে তথ্য ফেচবুকত আপোনাৰ দিব পাৰে, তেতিয়াহ'লে আমাৰ হিয়াৰ আমঠু আমাৰ অসমৰ সম্পদ, মূল্যৱান সম্পদ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত কিয় তদন্ত কৰিব নোৱাৰে? আপুনি যদি চাই পাকিস্তানলৈ যাব পাৰে, কিন্তু তেতিয়া এখতিয়াৰৰ কথা নাহে, কিন্তু এতিয়া এখতিয়াৰৰ কথা আহিছে। কাৰণ এতিয়া এইকাৰণে এখতিয়াৰৰ কথা আছে, কাৰণ তেওঁলোকৰ নিজৰ কোনোবা অঙহী বঙহী কথা ফাদিল হ'ব পাৰেতো। মই এইখিনিতে এষাৰ কথা ক'ব বিচাৰিছো ইনডাইৰেক্টলি, ৰজাই কেতিয়াও ৰাণীৰ বিচাৰ কৰা ইতিহাসত নাই, কিন্তু ৰজাই কেতিয়াও ৰাণীৰ বিচাৰ কৰা কিন্তু ইতিহাসত নাই। সেইকাৰণে এষাৰ কথা কৈছে, এতিয়া এখতিয়াৰৰ কথা আহিব, বহুত কিবা কিবি কথা আহিব। আৰু তেওঁ কৈছে যে ৰাইজে জোৰ দিব লাগিব। ৰাইজে জোৰ দিয়াত আপত্তি নাছিলে, কিন্তু আজি ৰাইজে জোৰ দিলে কি কৰে, আপোনাৰ জেলত ভৰাই থৈ দিয়ে। আপোনাৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ লগায়, দেশদ্ৰোহী গোচৰ লগায়। ৰাইজে আন্দোলনত নামিও আছে, জুবিনদাৰ কাৰণে সকলো গোটেই ভাৰতবৰ্ষ ওলাই আহিব, বিশ্ব ওলাই আহিব। কিন্তু কি হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়া মিহিকে এটা ধমকি দি দিব, ফেচবুকত লিখিলেও উঠাই নিয়ে। আপুনি তেওঁ নিজেই কৈছে, মই এইবিলাক চাই আছো ফেচবুকত কোনে লিখিছে কোনে নাই লিখা। আৰু আন্দোলন কৰিবলৈ গ'লে কি কৰে, ধুলাই দিয়ে, পিটন মাৰপিট কৰে, কৰি পেলাই জেলত ভৰাই থৈ দিয়ে। এতিয়া আমি ৰাইজে জোৰ দিব পাৰো, এফালে তেওঁ নিজেই আমাক জোৰ দিবলৈ কয়, এফালে আকৌ নিজে আমাক জেলত ভৰাই থৈ দিয়ে। মানে আজি ন্যায় বিচৰাসকল জেলত, আৰু যোনে দুৰ্নীতি কৰিলে, যোনে এই ধৰণৰ কাণ্ড কৰিলে, সেইবিলাক আজি AC ৰুমৰ ভিতৰত সোমাই আছে, এনেধৰণৰ কথা। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেওঁ এখতিয়াৰত নপৰে, তেওঁ জোৰ জবস্তি আনিব নোৱাৰে। এতিয়া সুধিব বিচাৰে যে ছিংগাপুৰ চৰকাৰৰ সৈতে যিখন আইন আছে, কূটনৈতিক চুক্তি, সেইখনৰ জৰিয়তে আনিব নোৱাৰেনে? লগতে তেওঁলোক ভাৰতীয় নাগৰিক, যদি তেওঁলোকে তাৰ নাগৰিকত্ব লোৱা নাই, তেনেহ'লে ভিজা আৰু পাছপৰ্ট কিয় বাতিল কৰা নাই?
সেইখিনিতো বাতিল কৰিব পাৰে নবা তেওঁলোকৰ যি ইয়াত অংগহী বংগহী পৰিয়াল আছে সেই পৰিয়ালক তেওঁলোকে তদন্ত কৰক বুলডোজাৰ লগাই ঘৰ ভাঙি দিয়ক সাধাৰণ দেখোন কথা এটাতে মানুহ কবিতা লিখিলে উঠাই দিয়ে ছবি আঁকিলে উঠাই নিয়ে কাৰোবাৰ ঘৰ ভাঙে কোনোবা ফুৰাবলৈ নি এনকাউণ্টাৰ কৰে তো এইসকল পৰিয়ালক লৈ ছিংগাপুৰৰ যিসকল তাত আছে প্ৰবাসী অসমীয়া তেওঁলোকৰ পৰিয়ালক ধৰক তেতিয়া তেওঁলোক ওলাই আহিব ন লগতে আৰু এটা কথা আমাৰ ধৰক পাছপৰ্ট ইণ্টাৰপলৰ যিটো ৰেড কৰ্নাৰ নটিচ আছে সেইখন জাৰি কৰিব পাৰে ছিংগাপুৰৰ ৰেড কৰ্নাৰ আদালতে যদি ৱাৰেণ্ট জাৰি কৰে তাৰ সহযোগত ইণ্টাৰপলৰ ৰেড কৰ্নাৰ নটিচ জাৰি কৰিব পাৰে তেওঁলোকে কিয় নকৰে সেইটোও যদি কৰিব নোৱাৰে তেন্তে অপৰাধী ঘোষণা কৰি তেওঁলোকৰ সম্পত্তিবিলাক জব্দ কৰি দিয়ক অপৰাধী বুলি ঘোষণা কৰক এইবিলাকতো কৰিব পাৰে এতিয়া মুখ্যমন্ত্ৰী যেনেধৰণে কথা কৈছে যে ৰাইজে সহযোগিতা কৰিব লাগিব মই নিজেই কৰিব নোৱাৰো এক্টিয়াৰ মোৰ বাহিৰত মানে চৰু খুদি চাউল বহুৱাৰ কথা নিচিনাই হৈছে তেওঁ এতিয়া মানে কৈছো ন গেলা আলু ৰাজনীতি কৰিছে আৰু এই গেলা আলু ৰাজনীতি গোটেই অসমখন গেলাই পেলাইছে তাৰ বাহিৰে অন্য একো নহয় যিয়ে জুই জ্বলায় তেওঁ জুইৰ কাষত থাকিয়ে ভাল পায় ৰাইজৰ কাষত থাকি বেয়া পায় ন যোনে জুইকুৰা জ্বলায় যোনেই নহওক XYZ সেই মানুহে কেৱল জুইৰ লগত থাকি ভাল পায় জুই আপোনাৰ ৰাইজৰ লগত থাকি বেয়া পায় আজি জুবিনদাৰ কথা কৈ আছে তেওঁ বহুত মৰম কৰিছিলে তেওঁ আগতেও কৈছে তেওঁ 6 বছৰ আগতেই জানিছিলে কনস্পিৰেচি হৈছিলে তাৰ পিছত ক'লে যে শ্যামকানু মহন্তই এইবোৰ অপসংস্কৃতি বিয়পাইছিলে ফেষ্টিভেলৰ নামত তেন্তে অপসংস্কৃতি যদি বিয়পাইছিলে জুবিনদাক যদি আপুনি ইমানেই ভাল পায় তে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এতিয়া কিয় আপুনি মুখ খুলিছে আৰু কালি দেখিছো তেওঁ এটা বাইট দিছে আৰু এটা পুৰণি বাইট তেওঁ সংলগ্ন কৰিছে মানে জুবিনক কিমান ভাল পায় জুবিনক আক্ৰমণ কৰিছিলে সেই আক্ৰমণকাৰী সকল কোন সেইটোতো আমি জানিব লাগিব কাখন কোনে মানি লৈছিলে যোনে আক্ৰমণ কৰিছে সেই আক্ৰমণকাৰীকেইটা কা সমৰ্থনকাৰী আছিলে আৰু জুবিনদাক যদি ইমানে ভাল পায় জুবিনদাইতো কা সমৰ্থন কৰা নাছিলে আইনখন বাতিল কৰক তেতিয়াহে মানে ৰেছপেক্ট কৰিব তেওঁ ক'লে নহওঁতে ফেচবুকতে চৰকাৰ চলাব তেওঁ টুইটাৰত চৰকাৰ চলাব তেওঁ ক'ব মই মিডিয়াৰ আগত বাইট দিলোঁ তাৰপিছত গৈ আকৌ মিডিয়াৰ আগত বাইট দিব আজি তেওঁলোকৰ ইমান অসম চৰকাৰ ইমান ষ্ট্ৰং পাকিস্তানলৈকে তদন্ত কৰিব পাৰে গানুম সিঁয়ৰি আহে পাকিস্তানলৈকে তদন্ত কৰিব পাৰে SIT বহাব পাৰে তেতিয়া এক্টিয়াৰ কথা নাহে কিন্তু জুবিনদাৰ ক্ষেত্ৰত এক্টিয়াৰ কথা আহিছে কাক মূৰ্খ বনাইছে চাওকচোন অসমৰ মানুহটো মূৰ্খ নহয় ন অসমৰ মানুহ মূৰ্খ নেকি এতিয়া ক'বলৈ গ'লে তেওঁৱে অযোধ্যা তেওঁৱে ৰাম তেওঁৱে ৰাৱণ তেওঁৱে সকলো তাৰপিছত দুদিনমানৰ পিছত ক'ব যে ৰাম কোন তেওঁ সুধিব ৰাম কোন মই আগতে কৈছিলোঁ যে জাপি জুবিনদাৰ খুব এটা ধুনীয়া গান জাপি বৰষুণত লাগেও বৰষুণ গ'লে কামত নাহেও সেই তেনেকুৱা ধৰণৰ কথা হ'ব এতিয়া এইটো সময়তে যদি তদন্ত নকৰে তেওঁলোকে 26লৈকে টানি গৈ থাকিব তাৰপিছত এই জোনমণি ৰাভা আমাৰ আপোনাৰ অভিনীল তাৰপিছত আমাৰ বহুত এনেকুৱা ঘটনা আছে তদন্ত জানো ন্যায়িক কিবা এটা পালে ৰাইজে সুফল পালে নাপালে তদন্ত কেৱল তদন্তৰ মাজতে সীমাবদ্ধ হৈ থাকিলে তাৰ বাহিৰে একো নহয় এইখন চৰকাৰ ক'বলৈ গ'লে মানে যি মন যায় তাকে কৰি আছে আৰু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি ক'বলৈ যায় তেওঁ হৈছে এগৰাকী কানিং পাৰ্চন চতুৰ মুখ্যমন্ত্ৰী হয় তেওঁ সৰ্বশক্তি সৰ্বদক্ষী তেওঁ নিজেই কয় এতিয়া তেওঁ ইচ্ছা কৰিলে এই জুবিনদাৰ যিটো ঘটনা হৈ গ'ল আমাৰ মাজৰ পৰা জুবিনদা নাইকিয়া হৈ গ'ল তেওঁ লগতেই তদন্ত কৰিব পাৰে তেওঁ জোৰ দিব পাৰে কিয় জোৰ দিয়া নাই আজি শ্যামকানু মহন্তক তেওঁ চিনি নাপাওঁ বুলি কৈছে সেই তেওঁ যেতিয়া 2016 চনত আপোনাৰ বিত্তমন্ত্ৰী আছিলে তেতিয়াৰ পৰাই বোলে শ্যামকানু ডাঙৰীয়াই কেলেংকাৰী কৰিছে তেওঁৰ নামটো কমিশ্যন মহন্তও ৰাখিব লাগে নিয়মতে সেইকাৰণে কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৰিছে অসমৰ মানুহ মূৰ্খ নহয় অসমৰ মানুহ বুৰ্বক নহয় কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈছে এক্টিয়াৰ কথাটো বহুত ডাঙৰ কথা আৰু তেওঁ কৈছে যে ৰাইজে জোৰ দিব লাগিব দেই তেওঁৰ কিন্তু ভিডিঅ' সাক্ষী আছে ৰাইজে জোৰ দিব লাগিব ৰাইজে জোৰ দিব কিন্তু ৰাইজক জেলত ভৰাই থলে নহ'ব আকৌ তেওঁৱে কৈছে কিন্তু আৰু দুদিনমানৰ পিছত তেওঁ কি ক'ব অসম নেপাল হ'বলৈ গৈ আছে মই অসমক বেলেগ এটা পৰ্যায়ৰে লৈ গৈছো কোনটো পৰ্যায়লৈ নিলে আপুনি অসমৰ মানুহ এতিয়া 1500 টকাত নিৰ্ভৰ কৰিবলগীয়া হৈছে অসমৰ ল'ৰা ছোৱালী এতিয়া শিক্ষাৰ পৰা বঞ্চিত হৈ মদৰ বটলৰ ওপৰত ভৰসা কৰিবলগীয়া আছে এনেকুৱা এটা অসমকহে লৈ গৈছে আপুনি অসমক কি পৰ্যায়ত নিলে নেপালৰ পৰিস্থিতি তেওঁ নিজৰ মুখেৰে কৈ আছে নেপালৰ পৰিস্থিতি হ'ব বুলি আমাৰতো ৰাইজেতো কোৱা নাই আমি কেৱল জুবিনদাৰ ন্যায় বিচাৰিছো জুবিনদাৰ যেতিয়া মানে এয়াৰপৰ্ট যেতিয়া লৈ অনা হৈছিলে তেওঁৰ নশ্বৰ দেহটো তেতিয়া হাজাৰ লোক লাখ মানুহ ওলাইছিলে তেতিয়া কিন্তু কাৰো অঘটন হোৱা নাছিলে মনত ৰাখিব যেতিয়া জুবিনদাৰ ন্যায়ৰ কাৰণে আমি সাধাৰণ ৰাইজ ৰাস্তাত গ'লো আমাক গুৰুলাগুৰিকে এখন চৰকাৰ পিটিলে এয়াই হৈছে ডিফাৰেঞ্চ এইখন চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰে নিজে উচতাব মানে জুই জ্বলোৱা মানুহে জুইৰ লগত থাকি ভাল পায় ৰাইজৰ লগত থাকি বেয়া পায় সেইকাৰণে কৈছো আমাক তদন্ত লাগিব আৰু এটা কথা SIT আপোনাৰ CID ৰিপৰ্ট ৰাজহুৱা হয় কিন্তু ৰাইজে যদি পষ্টমৰ্টম ৰিপৰ্ট বিচাৰে সেইটো কিন্তু দিব নোৱাৰে মানে কেনেকৈ ৰাজহুৱা হ'ব পাৰিছে CID মানে তথ্যবিলাক এইটোতো ডাঙৰ কথা কোনোবাতো ৰাজহুৱা কৰিবই লাগিব চাওক যোনদিনা শ্যামকানু মহন্ত আৰু আপোনাৰ
সিদ্ধাৰ্থক এৰেষ্ট কৰিছিলে তাৰ দুদিনৰ আগত চাবচোন মিডিয়াত কি আছে লোকেশ্যন ট্ৰেক হৈ আছে লোকেশ্যন আমুকত পোৱা গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে দেখোন আৰে লোকেশ্যন ট্ৰেক কৰি পেলাই মানে কালপিতক ধৰিব যায় নেকি এইখন অসমত এইখন চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অদ্ভুত অদ্ভুত ঘটনা হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ নেতৃত্বত কি হয় অসমত মহিলা অৰ্ধলংঘ হ'বলগীয়া হয় জাতি মাটি ভেটি কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ দিনতে তেওঁৰ দিনতে কি হয় লোকেশ্যন মানে মিডিয়াত দি পেলাই চোৰক ধৰিবলৈ যায় এইটো প্ৰথম হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যকালত তো তেওঁ হৈছে অপাৰ তেওঁ মহিমাৰ অপাৰ হয় তেওঁ নিজে মানে সিংহ টাইপ তেওঁ নিজৰ কণীও পাৰিব পাৰে পোৱালিও জন্মাব পাৰে তেওঁৰ ইচ্ছামতে সকলো কৰিব এতিয়া তেওঁ কৈছে ৰাইজ ওলাই আহিব লাগে আমি ৰাইজ ওলাই আহিম কিন্তু ওলাই অহাৰ পিছতে আমাক গুৰলালকে মাথা ফালিব পিটিব আপোনাৰ ৰাষ্ট্ৰদ্ৰোহক গোচৰ লগাই দিব তাৰপিছত আমি বছৰ ধৰি সেইফালে বিজি হৈ থাকিম তাৰপিছত আমাৰ জুবিনদাৰ ন্যায়ৰ কথা আমি সকলোৱে ফালৰি কাটি আহিব লগা হ'ব এনেকুৱা ধৰণৰ পৰিস্থিতি ক্ৰিয়েট কৰে এইখন চৰকাৰে সেইকাৰণে কৈছো জাপি বৰষুণত লাগেও বৰষুণ গ'লে কামত নাহে আৰু লগতে যেনেকে বিলাহী যে পিটিকে বইল বিলাহীটো পিটিকিলে চিটিকি নিজৰ গাত আহে ঠিক তেনেকৈ এতিয়া মুখ্যমন্ত্ৰীৰ দুদিনমানৰ পিছত সেই অৱস্থা হ'ব তাৰ বাহিৰে অন্য একো নহয়